আজি আমাৰ কেইদিনমান হ'ল ইয়াতে আমাৰ কাম চলি আছে। এইটো মোৰ লগৰে ঘৰ গোটেই। ইয়াতে সি ঘৰ এটা বনাই আছে, তাকে বোলো ইলেক্ট্ৰিকেলৰ কামখিনি কৰি দিব লাগে আৰু গোটেইখিনি বোলে কনচিলে কৰি দিব লাগে। সেইকাৰণে ইয়াতে গোটেই কাম আমাৰ চলি আছে। গোটেই ঘৰটো মস্ত ঘৰ বনাইছে ই। আমাৰ ইয়াতে এইবিলাকত চবতে পইণ্ট থাকিব, এইবিলাকত লাইট থাকিব, ডিজাইনিং লাইট, আৰু এইবিলাকতো লাইট থাকিব। প্ৰায় কাম চলিয়ে আছে আমাৰ। এইবিলাক আমি অলৰেডি কাটিছোঁৱে, এইবিলাক বৰ্ড কাটিছোঁ। ইয়াতে গোটেই ফল চিলিং হ'ব। ফল চিলিং হ'লে গোটেইখিনি আমাৰ ওপৰেদি তাঁৰ যাব আৰু এনেকৈ গোটেইখিনি আমি কাটি আছোঁ ইয়াতে। এইটো এটা ৰুম হৈ গ'ল আৰু এইটো এটা ৰুম হৈ গ'ল। ইয়াতে আপোনাৰ টিভি বৰ্ড থাকিব। এইটো হৈছে বেডৰুমৰ কাৰণে, সিফালে ইয়াতে বিচনা এখন থাকিব, তাৰ কাৰণে ছুইচ বৰ্ড। এইটো হৈছে তাৰ মাষ্টাৰ বেডৰুমটো। ইয়াতে আপোনাৰ 18 মডেলৰ আপোনাৰ বৰ্ড থাকিব কনচিলৰ। ইয়াতে এটা ফুট লাইট, ফোন চাৰ্জৰ কাৰণে আপোনাৰ বৰ্ড, আৰু এইখন বৰ্ড, মানে বৰ্ডে বৰ্ড আৰু গোটেই ঘৰটোত। আৰু এইটো হৈছে আপোনাৰ এখন 12 মডেলৰ। এইটো হৈছে ড্ৰয়িং ৰুম। এইটো গোটেইটো হ'ব ড্ৰয়িং ৰুম। আৰু এয়া আমি ইয়াতে MC বক্স বহাইছোঁ TPN-ৰ এটা। আৰু এইফালে হ'ব টিভি বৰ্ড এখন। ইয়াতে টিভি বৰ্ড হ'ব, ইয়াতে টিভি কেবিনেট হ'ব, সেইখন এখন বৰ্ড। আৰু এইবিলাকত ৱাল লাইট হ'ব। গোটেইখিনি কাম চলি আছে। আৰু ইয়াতে এইটো হৈছে মডুলাৰ কিটচেন। এই কিটচেনটোত কি বনাব, এইটো মডুলাৰ কিটচেন বনাব বোলে। আমি পইণ্টবোৰ ৰাখি দিছোঁ তিনিটি যিমান যি হয়। এতিয়া কাম চলি আছে আমাৰ। বাথৰুম কেইটাতো আমাৰ লাইট লাগিব ইয়াতে। গোটেইখিনি বাথৰুম, গোটেইখিনি বৰ্তমান কাটি থৈ দিছোঁ। পিছত গোটেই বৰ্ডবিলাক লাগিব ইয়াতে।